নমস্কাৰ, প্ৰণৱ দাস নামৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম। আপোনালোকক আজি এনেকুৱা এটা কথা ক'ম যে আপোনালোকৰ ফেচবুকৰ একাউণ্টত যদি আন কোনোবাৰ ফটো টেগ কৰিছে, কেনেকৈ ইমো টেগ কৰিব। আহকচোন ভিডিঅ'টো চাওক। ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অতি সোনকালে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। এতিয়া আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমতে যাব আপোনাৰ ফেচবুকৰ একাউণ্টত, চাই পিনে ইয়াত আপোনাৰ একাউণ্টত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা হৈছে, মোক এইটো এটা ফটো টেগ কৰিছে। প্ৰথম ফটোটো টেগ কৰিছে। আত্মবিশ্বাসেই মোৰ জীৱনৰ প্ৰথমটো সপোন। এইজন ল'ৰাই মোক ফটোটো টেগ কৰিছে। ইয়াক কেনেকৈ ইমো টেগ কৰিম। আপোনালোকে দেখিছে ফটোটোৰ ওপৰত 3টা ডট চিন আছে। এই ডট চিনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে দেখিছে ইয়াত গিভ ফেচবুক অফ ৰিপৰ্ট পোষ্ট। ইয়াত তাৰপিছত তলত দেখিছে ইনকাৰেক্টিং। এইটোত ক্লিক কৰাৰ পিছত চেণ্ড কৰি দিব। চেণ্ড কৰি দিয়াৰ পিছত ইয়াত দেখিছে 1 2 4 নম্বৰ পইণ্টটো দেখিছে ইমো টেগ। ইমো টেগত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত দেখিছে ইমো টেগ বুলি আহিছে। ইমো টেগত আৰু ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত দেখিছে ডাউন, তলত দেখি ডাউনত ক্লিক কৰি দিব। আপুনি যায় লেফ্টত ক্লিক কৰি আপুনি আপোনাৰ ফেচবুকৰ একাউণ্টটো চাওক। ইয়াত টেগ কৰা ফটোটো এতিয়া নাই। ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব। এতিয়া বাই।